खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। बङाइगाव जिल्लानि सिङाव थानाय धनथला गामि पन्चायतनि बिरपारायाव गामिनि रायजो राजाफ्रा लामायाव ना गुरना माइ गायनानै खुद्रिखांनाय हाबाफारि लादों। दैज्लां सफैब्लानो बे गामिनिफ्राय बङाइगाव सोहोर फारसिम थांनाया जेंना नुजाथियो। लोगोसे फरायसा फरायसुलिफ्रा फरायसालिफ्राव थांलाय फैलायाव हेंथा नुजाथियो। मानोना दैज्लां सफैनाय लोगो लोगोनो बे गामिनिफ्राय थांनांगौ लामाया दैजों जेब्लायबो बुंसावना थाबाय थानायनि जाहोनाव हेंथा सोमजिखाङो। दैज्लां बोथोराव हान्थुसे दै बारसोमना थांलाय फैलाय खालामनो गोनां जायो। रायजो राजाफ्रा सोरखारनिसिम गावसोरनि लामाखौ बानायना होनो थाखाय खावलायहरदों। মানে এনেকা স্কুলৰ পৰা যাবৰ সময় গৈ পানী হয় আৰু স্কুলৰ পৰা আহিলে ছাতা ধৰি অহা বেয়া হয়, বৈ থৈবিলাক ভিজে আৰু অহাৰ পানী গটৰ বেয়া খাৱা থোৱা হয়, জ্বৰ কাহ চৰ্দি হয়, পৰীক্ষাৰ সময় আহিব বেয়া হয়। মানে এই পানীটো ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই? নাই। ৰাস্তাটোৰ কাৰণে এনেকুৱা হয়। হয় বাইদেউ, আজি আপোনালোকে প্ৰতিবাদ কৰিলে, কিহৰ কাৰণত আপোনালোকে এই প্ৰতিবাদ কৰিলে? আমি প্ৰতিবাদ কৰিলোঁ মানে ছাৰ এই ৰাস্তাটাৰ কাৰণে। আমি বঙাইগাঁও জিলা, আমাৰ গাঁও পঞ্চায়ত হৈছে ধনতলা বজাৰ। এই ৰাস্তাটা আমাৰ পানী হয়, যেলা বাৰিষা বতৰ আহে সেলা এক হাঁটু করে পানী হয়, বহাগ মাহৰ পৰাই পানী হয় একদম কাতি মাছলৈকে। অহা যোৱা কৰিব অসুবিধা হয়, ল'ৰা ছোৱালী স্কুলত যাব অসুবিধা হয়। যিমান দিন পানী থাকে সিমান দিন ল'ৰা ছোৱালী স্কুলত নাযায় আৰু লগতে গৰু ছাগলী অনা নিয়াও কষ্ট হয়। এই ঠাইত পানী ঠাইতে শুকাই কোনো দিয়ে যাব নাপায়, এতেতে শুকিয়ে থাকে। আৰু লগতে এই ৰাস্তাটা আমাক ভাল কৰি দিব লাগে, এইখিনিকে মানে আমি অনুৰোধ কৰোঁ। এই ৰাস্তাটোত অহা যোৱা ক্ষেত্ৰ কৰাতে ল'ৰা ছোৱালী কিবা বেমাৰ আজাৰ হয় নেকি? বেমাৰ আজাৰ হয়, কাহ হয়, চৰ্দি হয়, ঘৰৰ মহ বেছি হয়, লেতেৰা পানীবিলাক জমা হয়, সেইখিনিয়ে মানে বেমাৰ হয়, কাহ চৰ্দি জ্বৰ এলা ধৰক এইপা লেতেৰা পানী দি যাব পাৰিলেহে লেতেৰা বেমাৰ নহ'ব। এই গাঁওখনত কিমান মান মানুহ এনে থাকে? এই গাঁওখনত আমাৰ এই পানীৰ মানে ডিষ্টাৰ্ব যিগিটি হয় 30-35 ঘৰ মানে মানুহ আছে। সবেৰে মানে এই পানীৰ মানে এই কষ্ট। এনে আপোনালোকৰ বিধায়ক কোন? বিধায়ক প্ৰদীপ চৰকাৰ। তেখেতলৈ এনে আপোনালোকৰ পৰা কিবা আবেদন কৰিছিল নেকি? কৰিছিলোঁ, বহুবাৰ কৰিছিলোঁ, কিন্তু কোনোজনে মানে ৰাস্তাটা ক্লিয়াৰ কৰে ভাল কৰে নিদিয়ে। এনে ধনতলা গাঁও পঞ্চায়তত জনোৱা হৈছিল? জনোৱা হৈছিল। তেওঁলোকে মানে ভোটৰ সময়ত আহে, যিখিনি তাত ভোটৰ সময়ত আহি কয় বোলে যে কি তোমাৰ অসুবিধা। আমি কওঁ বোলে ছাৰ আমাৰ ৰাস্তাটা অসুবিধা, ৰাস্তাটা আজি ইমান বছৰ হ'ল, আমাৰ বিয়া হয় আজি 20 বছৰ 25 বছৰ হ'লোঁ আহিয়া। যেই মানে গাৰাই দেখা পাওঁ কোনো মতে ভাল নহয়। বোলে হ'ব দে মই ভোট পালে ৰাস্তাটা তোমাৰ ক্লিয়াৰ কৰি দিম। সেইখিনি কথা কয়, জেলা ভোটখিনি পাই তাহলে আৰু ৰাস্তাটো দূৰৰ কথা মানুহো পৰা চিনে নাপাব সেনেকা।